আপোনাক যদি কোনোবাই হোৱাটছএপত ব্লক কৰিছে তেনেহ'লে সেই ব্লক কৰা নাম্বাৰটোৰ অনলাইন কেতিয়া আছিলে, অনলাইন আছেনে নাই বা তো অনলাইন কেতিয়াৰ পৰা কেতিয়ালৈ আছিলে তাৰ বিষয়ে যদি আপুনি জানিব বিচাৰে তেন্তে কেনেকৈ জানিব সেই বিষয়ে মই আজি আপোনাক জনাব বিচাৰিছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাব আৰু মই ভিডিঅ'টো আৰম্ভ কৰিম। তাৰ আগত কিন্তু আপুনি এটা এপ ডাউনলোড কৰিব লাগিব আৰু এপৰ যি লিংক হয় সেই লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। তাত গৈ আপুনি ক্লিক কৰি অথবা কপি কৰি আপুনি প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব আৰু এপটো ডাউনলোড কৰাৰ পিছত আপুনি কি কৰিব তাৰ বিষয়ে মই জনাই আছোঁ। আপুনি লাষ্টলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো ফ্ৰেণ্ডছ, মই এতিয়া দেখুৱাম হোৱাটছআপ যাম আৰু যাই এটা নিৰ্দিষ্ট কণ্টেক্ট এটা মই বাছি ল'ম আৰু সেই কণ্টেক্টটো ব্লক কৰিম আন এটা মোবাইলৰ পৰা। কৰি কিনে ব্লক কৰাৰ পিছত লাষ্ট চিনটো কেনেকৈ চাই সেইটো মই দেখুৱাব চেষ্টা কৰিম। তো মই এতিয়া হোৱাটছআপ যাম আৰু কোনটো নম্বৰ ব্লক কৰাম বেলেগ এটা মোবাইলৰ পৰা সেইটো দেখুৱাম। এই কণ্টেক্টটো মই বেলেগ এইটো যিটো কণ্টেক্ট দেখুৱাইছোঁ এই কণ্টেক্টটো মই কণ্টেক্টৰ মোবাইলটো মোৰ লগত আছে। তো সেইকাৰণে মই এইটো দেখুৱাব বিচাৰিছোঁ আৰু এই নাম্বাৰটো মই সেই মোবাইলটোৰ পৰা ব্লক কৰাই দিম। তো ব্লক কৰি কিনে মই লাষ্ট চিনটো দেখুৱাব চেষ্টা কৰিম। তো চাই থাকক। মই আগত যিটো দেখুৱালোঁ কণ্টেক্ট, সেই কণ্টেক্টৰ মোবাইলটো হৈছে এইটো আৰু এইটোত গৈ এতিয়া মই যিটো ফাৰ্ষ্ট প্ৰফাইলটো দেখুৱাইছিলোঁ সেই প্ৰফাইলৰ মোবাইলটো মই ব্লক কৰি দিম। তো হোৱাটছআপ যাম আৰু গৈ কিনে এই নাম্বাৰটোৱে হয় সেই নাম্বাৰটো আৰু ইয়াতে গৈ মই এইটো ব্লক কৰাই দিম। ব্লক কৰাৰ পিছত মই কেনেকৈ লাষ্ট চিনটো চাই সেইটো মই দেখুৱাম। তো চাই থাকক। তো ফ্ৰেণ্ডছ, এতিয়া মই ব্লক কৰিলোঁ আৰু ব্লক কৰা কণ্টেক্টটো মই দেখুৱাব বিচাৰিছোঁ। এক মিনিট, এই কণ্টেক্টটো মই এতিয়া দেখুৱাব চেষ্টা কৰিম। দেখুৱাইছোঁ ইয়াতে প্ৰফাইল ফটো নাই, প্লাছ ষ্টেটাছটো ইয়াতে দেখুওৱা নাই, মিনছ এইটো ব্লক হৈ আছে সেইফালৰ পৰা। তো মই ৰাইট চাইডে যিটো কৰ্নাৰত এটা ফুট টাইপত এটা আছে সেইটোত মই টাচ কৰিছোঁ আৰু এডিট কৰা ঠাইলৈ গুচি গৈছোঁ আৰু এডিট কৰাৰ পৰা ইয়াত কপি কৰি লৈছোঁ নাম্বাৰটো, লৈ এইটো ছেভ কৰি এইটো কাটি দিছোঁ। দি মই যিটো এপছৰ কথা ক'লোঁ ডাউনলোড কৰি ল'বলৈ দিছিলোঁ প্লে ষ্ট'ৰৰ পৰা, সেই এপছটো যাম knekua বুলি। এইটো এপছত গৈ ইয়াতে প্লাছ চিন আছে যিটো, এইটোত গৈ এগ্ৰি কৰি একচেপ্ট কৰাই দিম আৰু হোৱাটছআপ যাম। হোৱাটছআপ যাই ইয়াতে যিটো নাম্বাৰ মই কপি কৰাইছিলোঁ সেইটো ইয়াতে পেষ্ট কৰাই অ'কে কৰাই দিম আৰু ইয়াতে দিছে এণ্টাৰ এ নেম ফৰ দি হোৱাটছএপ প্ৰফাইল। নামটো মই ইয়াতে মাৰি দিম যিবোৰ ছেভ কৰা আছিলে। অ'কে, আৰু এতিয়া মোক দেখাব যে অনলাইন আছিল নে অফলাইন আছিল বা কিমান টাইমত গুচি গৈছিল সেইটো দেখুৱাব। তো ইয়াতে দেখুৱাই আছে 3 মিনিট আগত অনলাইন আছিলে আৰু এতিয়া বৰ্তমান অফলাইন আছে। তো টিপটো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।